নমস্কাৰ সকলোকে যিহেতু বিহু ওচৰ চাপি আহিলেই এয়া মই ঢেকি দিয়া আছোঁ পিঠা খুন্দিবলৈ লৈছোঁ মিঠৈ বনাব লাগিব তেল পিঠা মালপোৰা সকলোখিনি আজি বনাম আৰু কি পিঠা বনাম আপোনালোকক সকলোকে দেখুৱাই আছোঁ ভিডিঅ'টো চাই থাকিব এয়া আমি মিঠৈ বনালোঁ খুৰী মা আৰু মই মিলি কেনেকুৱা হৈছে বাৰু কালাৰটো উঠিছেনে বাৰু গুড়ৰ কালাৰটো এয়া তেল পিঠা বনাবৰ কাৰণে পিঠাখিনি মঠি লোৱা হৈছে আৰু এয়া তেলত দি দিয়া হ'ল আৰু পুৰা ফুলিছে দেই মালপোৰা কাৰণে তিয়াই থৈছোঁ এইখিনিতে বনাম আপোনালোকক দেখুৱাইছোঁ এয়া দেখিছেনে ৰাইজ কপৌ ফুল মই মানে পৰহি দিনাখন বিহু মাৰিবলৈ লগাই গৈছিলোঁ কলেজলৈ তাৰপিছত ওচৰৰ মানুহৰ পৰা কৈছিলোঁ আৰুনো কিমান খুজি থাকিম সেইকাৰণে এনেকৈ পানীত তিয়াই থ'লে বোলে বহুত দিনলৈকে ভাল হৈ থাকে সেইকাৰণে তিয়াই থৈ দিছোঁ বিহু নাচিবলৈ গ'লে গাঁৱত মাৰি যাম ধুনীয়াকৈ দেখিছেনে জেতুকা এয়া মই লগাব লৈছোঁ জেতুকা আজি খুৰী ঘৰৰ পৰা একদম পিহি লৈ আনিছোঁ মানে ছিঙিলোঁ আৰু তাতেই মানে মিক্সিত দি আনিলোঁ ঘৰত আৰু এইবোৰ কৰি দিবলৈ মন নাযায় সেইকাৰণে তেতিয়াহ'লে মই জেতুকা লগাই লওঁ কাইলৈ যিহেতু গৰু বিহু কাইলৈ আমি পিছবেলাকৈ নাচিবলৈ যাম যে সেইকাৰণে টাইম নিমিলিব সেইকাৰণে এতিয়াই লগাই লওঁ ইমান ধুনীয়া গোন্ধটো বহুত ভাল লাগে ন জেতুকা গোন্ধটো এয়া মই এখন একদম পূৰা লেপি ল'লোঁ আগফালে পিছফালে মোৰ জেতুকা লগোৱা হৈ গ'ল এখনটা লগালে ইখনটা মায়ে লগাই দিয়ে বাই কালি লগ পাইছোঁ এইফালে দাদাই আমলুটো পাৰি আছে দেখিছে আপোনালোকে चलो भाई देखो अब मैं क्या करता हूँ সকল আৰু এটা আছে সেইটো একদম ইমান ওপৰত আছে ন বেয়া হৈ গৈছে দেখিছেনে ৰাইজ একদম আমলৰি মই পিছি এনেকৈ সেইকৈ পিচিব লাগে পিচিবি মিক্সিটো পিচিব পাৰে নাই প্ৰকৃতি এনেকৈয়ে পিছে तुमसे ना हो पाएगा নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ মোৰ আৰু মোৰ পৰিয়ালৰ বৰ্গৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিলোঁ ধন্যবাদ আজি হৈছে পহিলা বহাগৰ 1 তাৰিখ যিহেতু প্ৰত্যেক বছৰে আমাৰ ঘৰৰ নামঘৰত ভকত কেইজনমানক মাতি জলপান খোৱা হয় লগতে মান ধৰা হয় এয়া চিৰা দৈ এয়া গুড় ইয়াত আছে মিঠা এয়া হৈছে পিঠা এয়া চাহ দিবলৈ লৈছোঁ ও ৰঙালী সুৰুজে ও ভুমুকি মাৰিলে ও প্ৰকৃতি শুৱনি হৈ মৰম জান গাভৰু হৈ এতিয়া মই ভাত খাবলৈ লৈছোঁ আজৰি হৈ এয়া মাটি দাইল লগতে আমলৰি আৰু হাঁহৰ ডিম প্লাছ গাহৰি মাংস একদম ধুনীয়াকৈ এয়া খাই লওঁ তাৰপিছত সন্ধিয়াকৈ বিহু নাচিবলৈ যাম আপোনাক দেখুৱাম সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া আমি বিহু নাচিবলৈ ওলালোঁ আঁচনিকেইজনী চাওঁ কোন আঁচনি বাকীজনী নাই ওলোৱা দেই একদম ৰঙালী বিহু শুভেচ্ছা থাকিল সকলোলৈকে
আমি বিহু মাৰিনো কেইটকা পালো আপোনালোকক দেখুৱাই আছো সকলোৱে দেখিছে না বহি লৈছে একগোট হৈ পিনি আৰু পইচা হিচাপ কথা লাগিছে আৰু দেই আজি ভিডিঅ' চাই কেনেকুৱা পালে জনাব যদি ভাল লাগে লাইক এটা কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাইছো সকলোকে বাই বাই